আমাৰ 11 আৰু 12 দুদিনীয়া কাৰ্যসূচীয়া যিটো প্ৰগ্ৰাম হৈ গৈ আছে, এইটো আমাৰ কোকৰাঝাৰ জিলা ঋষিযক শিৱ সনাতন ধৰ্ম কমিটি উদ্যোগত আমাৰ 27তম মাঘী পূৰ্ণিমা লগতে বাৰ্ষিক অধিৱেশন প্ৰগ্ৰাম আয়োজন কৰা হৈছে। ইয়াত আমাৰ অকল কোকৰাঝাৰ জিলা উদ্যোগত অসম, বেংগল আৰু ইফালে মেঘালয়, ধেমাজি মুঠতে ইয়াত 3-4 হাজাৰ মান ভক্ত সমাগম হ'ব। আমাৰ কাৰ্যসূচী ইয়াত প্ৰথম অভ্যৰ্থনা কমিটিত ডেলিগেট চিটিঙত হ'ব আমাৰ যুৱক যুৱতী কমিটি গঠন আৰু মাতৃ গোট কমিটি গঠন আৰু আমাৰ যিটো বছৰেকীয়া অডিট হিচাপ নিকাচ আৰু কৰিবলগীয়া বহুত আছে, এইবিলাক আলোচনা কৰিব। এই প্ৰগ্ৰামত আমাৰ জাতীয় সংগঠনৰ পৰা আৰু বৰ্তমান আমাৰ যিটো চৰকাৰ তৰফৰ পৰা মুখ্য সচিবক আমি আমন্ত্ৰণ কৰিছো। ৰাইজে যাতে ইয়াত কোনো এটা জাতিৰ কোনো কথা নাই, ধৰ্ম বুলি ক'লে কোনো জাতি ভেদ নাথাকে। এই গতিকে আঞ্চলিকত যিবিলাক ৰাভা, বড়ো, গাৰো চব মানুহ মাত্ৰে মানে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰিছো। ঠাইটো আমাৰ এইটো দলংজোৰা ঋষিযক শিৱ সনাতন ধৰ্মৰ এইটো কেন্দ্ৰ মন্দিৰ বুলি ক'লে এইটো কিন্তু এক কথাত ক'ব গ'লে কোচ ৰাভা জাতিৰ যিটো কেন্দ্ৰ মন্দিৰ এইটো এই দলংজোৰাই হয়। ইয়াৰ অন্তৰ্গত পূৰ্বতে যিটো ক'লো অসম, বেংগল জুৰি ইয়াক কেন্দ্ৰ কৰি ভক্ত সম্পূৰ্ণ আগুৰি আছে। আমি বিচাৰো সমূহ ৰাইজক ধৰ্ম নিৰপেক্ষ দেশ সেই হিচাপত প্ৰাণভক্ত সকলে আহি আমাৰ এই দুদিনীয়া কাৰ্যসূচী 11 আৰু 12 ফেব্ৰুৱাৰী দিনা মাঘী পূৰ্ণিমা 27গা মাঘী পূৰ্ণিমাৰ লগতে 27তম মাঘী পূৰ্ণিমাৰ লগতে আমাৰ অধিৱেশনো লগত আছে। সেই গতিকে সকলো ভক্তৰ সন্মিলন আমাৰ এই 11 আৰু 12 তাৰিখে হ'ব। গতিকে আমি সকলো প্ৰাণভক্ত সকলকে আমি অকল ৰাভা সম্প্ৰদায় বুলি নহয়, সকলো সম্প্ৰদায়ে অহাৰ কাৰণে আহি মন্দিৰখন দৰ্শন কৰি যাৱাৰ কাৰণে মই আশা কৰিলোঁ। কাৰ্যসূচীখনত আমি যিকেইটা ব্যক্তি আমন্ত্ৰণ কৰিছে, বিশেষকৈ আমি এতিয়ালৈকে অতিথিকেইটাক কনচাল্ট কৰা হৈছে যদিও এই কিছুমান ক্ষেত্ৰত অতিথিকেইটা আহিব নোৱাৰা অৱস্থাত আহিব আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ পৰাও আহিব, যিহেতু আমি সনাতন ধৰ্মাৱলম্বী। সেই গতিকে আমাৰ নিতেই নিলগৰ পৰ্বতজোৰা সমষ্টিৰ নিলগত আছে আমাৰ কাজিগাঁও আৰু এইটো ঠাই বুলি ক'লে দলংজোৰা কেন্দ্ৰীয় মন্দিৰ। অতিথি হিচাপত ক'লে অতিথি আমাৰ এনেতো পলিটিক্স পাৰ্চনো আছে আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ পৰা আহিব।